মুখৰ কথাৰে বহুতে আপোন বুলিয়েই কয়, কিন্তু সময়তহে বুজা যায় কোন আপোন আৰু কোন পৰ। সময় কটাবলৈ নতুন এজনক পোৱাটো সহজ, কিন্তু জীৱনটো কটাবলৈ সঁচা এজনক পোৱাটোহে কঠিন। জীৱনলৈ মানুহ আহিব আৰু যাব, কিন্তু মনত ৰাখিবা আপোনাৰ বাবে যোগ্যজন সদায় থাকি যাব। আপোন যেন লগা প্ৰত্যেকজন ব্যক্তি যেনেকৈ আপোন নহয়, ঠিক তেনেকৈ হাঁহি থকা সকলো ব্যক্তি সুখী নহয়। কাৰোবাক পাহৰি যোৱাটো কঠিন নহয়, কঠিন হৈছে তেওঁৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্তৰ অনুভূতিবিলাক পাহৰি যোৱাটো। জীৱন বাটত আপোন বুলিবলৈ কোনো নাই, মাথো স্বাৰ্থ পূৰণৰ বাবেহে কিছুমান মানুহ আপোন হোৱাৰ অভিনয় কৰে। নিজকে তেতিয়াই বৰ অকলশৰীয়া অনুভৱ হয় যেতিয়া বিপদৰ সময়ত প্ৰিয়জনে সংগ এৰি দিয়ে। ভাল বুলি সকলোৱে লগ দিয়ে, কিন্তু বেয়া বুলি জানিও ভাল কৰিবলৈ চেষ্টা কৰাজনহে আচল বন্ধু। অকলশৰে থকাই ভাল, কোনোৱেই দুখ দিব নোৱাৰে। দুখবোৰ সদায় চকুপানী হৈ প্ৰকাশ নাপায়, কেতিয়াবা কেতিয়াবা এটা মিঠা হাঁহিৰেও প্ৰকাশ পায়। চকুপানীৰ আঁৰত থকা দুখবোৰ কোনেও নেদেখে, কিন্তু ভুলবোৰ সকলোৱে দেখে। বেলেগক দিয়া কষ্টবোৰ এদিন যেতিয়া নিজে অনুভৱ কৰিবা, তেতিয়া বুজিবা কিমান বিৰক্তিকৰ হ'ব পাৰে সময়বোৰ। সম্বন্ধ এটা তেতিয়াহে জীয়াই থাকে যেতিয়া সম্বন্ধটো হৃদয়ৰ পৰা আৰম্ভ হয়, প্ৰয়োজনৰ পৰা নহয়। সময়বোৰৰ কথাটো নাজানো, কিন্তু মানুহবোৰ সঁচাই সলনি হৈ যায়। অকলশৰীয়া হৈ যায় সেইসকল লোক যিয়ে নিজতকৈও বেছি আনৰ কেয়াৰ কৰে। সেইজনক আপোন কৰি লওক যিয়ে সমাজত আপোনাক চিনাকি কৰি দিবলৈ লাজ নকৰে। আমি পাৰফেক্ট নহ'লেও বিশ্বাসযোগ্য হোৱা খুবেই প্ৰয়োজন। সম্পৰ্ক এটা গঢ়িবলৈ দুজনৰ প্ৰয়োজন, আৰু ভাঙিবলৈ এজনেই যথেষ্ট। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।